আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে আৰু তাতে উপদেষ্টা হিচাপত মই সভাপতিত্ব কৰি শপত গ্ৰহণটো সামৰিছোঁ আৰু অসমখনক এটা মেছেজ দিব বিচাৰিছোঁ যাতে অসমক আজিৰ পৰা আৰু ভাগ ভাগ কৰি জাতি জনগোষ্ঠীক ৰাজনীতি কৰা নচলিব। আগলৈ অসমত সকলো ধৰ্ম নিৰ্বিশেষে একগোট হৈ অসমক শক্তিশালী কৰি আগবাঢ়ি যাবলৈ অসমীয়া যুৱ মঞ্চ আজিৰ এই সভাত প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমীয়া যুৱ মঞ্চ কোনোদিন ৰাইজৰ লগ এৰি নাযায়, সদায় ৰাইজৰ লগত থাকিব। আজি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে আৰু তাতে উপদেষ্টা হিচাপত মই সভাপতিত্ব কৰি শপত গ্ৰহণটো সামৰিছোঁ আৰু অসমখনক এটা মেছেজ দিব বিচাৰিছোঁ যাতে অসমক আজিৰ পৰা আৰু ভাগ ভাগ কৰি জাতি জনগোষ্ঠীক ৰাজনীতি কৰা নচলিব। আগলৈ অসমত সকলো ধৰ্ম নিৰ্বিশেষে একগোট হৈ অসমক শক্তিশালী কৰি আগবাঢ়ি যাবলৈ অসমীয়া যুৱ মঞ্চ আজিৰ এই সভাত প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমীয়া যুৱ মঞ্চ কোনোদিন ৰাইজৰ লগ এৰি নাযায়, সদায় ৰাইজৰ লগত থাকিব।